সেইটো বোলে উন্নয়নৰ নতুন নমুনা খুব লৰিছে দলংখন এই ভাইব্ৰেশ্যন হৈ আছে পুৰা হিলি আছে মানে এনেকেও হিলিছে আপোনালোকে আহিলে নিজে গম পাব আজি মোৰ লগৰ এজনৰ কাৰণে মই এতিয়া ৰৈ আছোঁ ঘিলামৰাৰ পৰা আহি আছে সত্য বুলি কয় মোৰ লগৰে মোৰ আগৰ ভিডিঅ'ত অহা নাই আজি এইটো ভিডিঅ'তে আহিব মই ইয়াতে ৰৈ আছোঁ হোটেলত ঢকুৱাখানা চাৰিআলিত আছোঁ এতিয়া তেখেত আহি আছে মোক এটা ছাৰপ্ৰাইজ দিম বুলি কৈছে এডোখৰ খুব সুন্দৰ ঠাইলৈ লৈ যাম বুলি কৈছে মই ইয়াতে অপেক্ষা কৰি ৰৈ আছোঁ এতিয়া আহিব ফোন লগাইছিলোঁ অলপ আগতে আহি পাম বুলি কৈছে গতিকে ৰৈ আছোঁ আহি পোৱাৰ লগে লগে তেওঁৰ লগত এটা ঠাইলৈ যাম একাপ চাহ খাই ল'ম ঐ আহি পায়ে গ'ল এয়া আহা বহা সত্য হয় সত্য বুঢ়াগোহাঁয়ে মোক লৈ যাব আজি নতুন ঠাইলৈ ক'ত নিম বুলি ভাবিছা কোৱা যাম ফুৰিবলৈ এতিয়াও নকয় দেখিছে আপোনালোকে গতিকে ভিডিঅ'টো চাই থাকক কোন ঠাইলৈনো লৈ যায় যাওঁ বলক চাহ খালোঁ যাব লৈছোঁ এয়া গৌতমক লগ পালোঁ লগৰে খুব ভাল লাগিলে লগ পাই বহুত দিনৰ মূৰত ইয়াক লগ পাইছোঁ ইয়াত হোটেলতে লগ পালোঁ অঁ বাকী কেনেকুৱা তোমাৰ খবৰ ঠিক আছে লগ পালোঁ বহুত দিনৰ মূৰত খুব ভাল লাগিছে আজি বহুত দিনৰ মূৰত লগ পালোঁ বলক এতিয়া সেই নতুন ঠাইডোখৰলৈ যাওঁ য'ত আমি যাম বুলি কৈ আছোঁ এতিয়া বাইক ৰেডি হৈ আছে আপোনালোকে দেখিছে মোৰ বেগটো দি দিছোঁ আৰু এতিয়া মই উঠি লৈছোঁ ব'লা আহি আছোঁ নতুন ঠাইলৈ নতুন জাৰ্ণি ক'ত লৈ যাম বুলি ভাবিছা ভাই এইটো নতুন বনাই আছে ৰাইট চাইডত সেউজীয়া দলিচা এখন চাব যাম নতুন চাইডত ব'লা সেউজীয়া দলিচা চাব যায় বোলে এতিয়া কৈছে মোক সেউজীয়া দলিচা চাব যায় গতিকে ক'ত লৈ যায় গমটো পোৱা নাই ভিডিঅ'টো চাই থাকক আপোনালোকে আহি আছোঁ নাজানো ক'ত লৈ যায় এতিয়াও গম পোৱা নাই গতিকে আহি আছোঁ ভিডিঅ'টো চাই থাকক য'লৈ নিনিয়ক আপোনালোকক খুব সুন্দৰকৈ দেখাম ঠাইডোখৰ ঢকুৱাখানাৰ ৰাস্তা মজা হৈ গ'ল এতিয়া খুব ভাল লাগিছে আহি আপোনালোকে দেখিছে এয়া ঢকুৱাখানা কলেজখন পাইছোঁহি আপোনালোকে দেখি আছে এখন ঢকুৱাখানা কলেজৰ গেট পাম এতিয়া আমি ঢকুৱাখানা কলেজ পাৰ হৈছোঁ ডাঙৰ ডাঙৰ পথাৰ ধান দাই শেষ কৰিলে এতিয়া গৰু চৰি আছে আপোনালোকে এয়া দেখিবলৈ পাইছে ডাঙৰ ডাঙৰ পথাৰ আছে ধান দায়ো আছে অলপ অলপ জেগাত এনেকুৱা এডোখৰ ঠাইলৈ আহি আছোঁ আমি এতিয়া আপোনালোকক দেখাইছোঁ ৰাস্তা কেনেকুৱা চাওক এয়া এইখন আপোনালোকে দলং দেখিছে আগতে বনোৱা দলং আছিলে এখন যেতিয়া পানী হৈছিলে নৈখনত তেতিয়া এখনেদি যায় আৰু চাওক আগলৈ এয়া এইটো ফুটা বনাব লৈছে ইয়াত দলং বনিব এখন এয়া আমি আহি আছোঁ এতিয়া একদম গাঁৱৰ পৰিৱেশ আপোনালোকে এয়া দেখি নিজে গম পাইছে খুব সুন্দৰ এটা পৰিৱেশত আমি আহি আছোঁ ক'ৰ পাই গ'লোঁ সি চাওক এইখন এখন দলং উঠি যাব পাৰিম নে উঠি যাব নোৱাৰি ন আপোনালোকক এয়া দেখাইছোঁ ক'ৰ পালোহি চাওক এখন দীঘল দলং আছে এয়া দেখিছে আপোনালোকে চাৰিকৰীয়া দলং হয় এখন যিখনত বাইকত উঠি যাব নোৱাৰোঁ আমি দুটা গৈ আছোঁ এতিয়া খোজেৰে যাম পৰিৱেশটো আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এখন খুব দীঘল দলং আপোনালোকে দেখিছে মোৰ পিছফালে আছে পাৰ হৈ আহি আছোঁ খুব ভাল লাগিছে দলংখন কিন্তু লৰিছে তথাপিতো যদি আপুনি ভয় কৰে তেতিয়া আহিব নোৱাৰিব হয়তো ভাল ধৰণে আহিব লাগিব হা সেইটো বোলে উন্নয়নৰ নতুন নমুনা খুব লৰিছে দলংখন এই ভাইব্ৰেশ্যন হৈ আছে পুৰা হিলি আছে মানে এনেকেও হিলিছে আপোনালোকে আহিলে নিজে গম পাব খুব হিলি আছে আৰু চলাই যাব নোৱাৰে ইয়াত বেছি হিলি যাব কাৰণ বাঁহৰ খুঁটা আছে মই ছাইডৰ পৰা যদি পাৰোঁ আপোনালোকক দেখাম কিন্তু আপোনালোকে পৰিৱেশটো চাওক এইটো কেনেকুৱা এটা পৰিৱেশ হালধীয়া হৈছে চাৰিকৰীয়া নৈ হয় এখন ঢকুৱাখানাৰ আপোনালোকক এডোখৰ খুব ভাল ঠাইলৈ লৈ আহিছোঁ আজি মই আপোনালোকে গৈ খুব ভাল পাব আৰু ভিডিঅ'টোত কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব নিশ্চয়
বাইচাইকেলো ঠেলিয়ে গৈছে দলংখনত আমি আহি পাব হৈছে মূৰৰ পাম এতিয়া আৰু কিছু সুন্দৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ আজি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব ইমান সুন্দৰ সুন্দৰ ঠাই আছে যিবোৰ আপোনালোকে হয়তো গমেই নাপায় আপোনালোকক এয়া মই দেখাইছোঁ এখন চাৰিকৰীয়া নৈ আৰু পাৰত এয়া খুব সুন্দৰ হালধীয়া এখন দলিচা হৈ পৰিছে সৰিয়হৰ খেতি কৰিছে যিহেতু খুব সুন্দৰ হৈ পৰিছে হালধীয়া হালধীয়া আপোনালোকক দেখাইছোঁ মই এইখন দলং পাৰ হৈ আহিলোঁ আমি সিমান দূৰৰ পৰা পাৰ হৈ আহি আছোঁ আহি ইয়াৰ পাইছোঁহি এয়া শেষ মুহূৰ্তত আমি উপনীত হৈছোঁ চাওক এয়া দলঙৰ মূৰৰ পাই গ'লোহি আৰু এয়া কি লিখা আছে দলঙত আপোনালোকক দেখাইছোঁ মই এয়া চাওক অনুগ্ৰহ কৰি বাইক স্কুটি চলাই নাযাব কাৰণ কি দলংখন খুবেই দুৰ্বল হয় লৰিব আপোনালোকক মই ছাইডৰ পৰা এতিয়া দলংখন দেখাবলৈ গৈ আছোঁ কি কাৰণে দলংখন লৰে দেখাই আছোঁ এয়া চাওক সকলোবোৰ বাঁহৰ খুঁটা আছিলে দলঙত এখন দলঙে পাৰ হৈ আহিলোঁ আমি ইমান দীঘল আছিলে আহি এই মোৰ পাই গ'লোহি এয়া আপোনালোকক দেখাইছোঁ মই আহি আছোঁ এটা ৰাস্তাৰে আপোনালোকে দেখিছে কেনেকুৱা ৰাস্তা খলা বমা এইটো আচলতে এনেকুৱা আছিলে ৰাস্তাটো সিফালে আছিলে আৰু এইটো ডুবি হৈ ছিগি গ'ল ছিগি যোৱাৰ পাছত ৰাস্তাটো এটা বেলেগ ছাইডলৈ পঠাই দিলে বেলেগ এপিনেদি গৈ আছে আমি সেইপিনে আহি আছোঁ এয়া দেখিছে আপোনালোকে কি মজা দীঘল উশাহ ল'ব পাৰিছোঁ হালধীয়া সৰিয়হৰ কি মজা এটা গোন্ধ বা কেনেকুৱা লাগিছে আপোনালোকে চাওক এয়া হালধীয়া 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 কেৱল হালধীয়া চাৰিওফালে কেৱল হালধীয়া হৈ আছে এই সুন্দৰ পৰিৱেশলৈ আজি মোক লৈ অনাজন হৈছে এজন আপোনালোকে দেখিছে এয়া সত্য বুঢ়াগোহাঁই সঁচাকৈ ধন্যবাদ জনাইছোঁ আজি যে মোক ইয়ালৈ লৈ আনিলা কি ক'বা এইডোখৰ ঠাইৰ নাম কি হয় আৰু কি কোৱা এতিয়া এইডোখৰ ঢকুৱাখানা জুইয়ে পোৱা হয় ঢকুৱাখানাৰ জুইয়ে পোৱা হয় মই ইয়াত যোৱা এইবছৰ হাল বাবলৈ আহিছিলোঁ হাল বাবলৈ আহি পেলাই মই মানে জেগাডোখৰ বহুত ট্ৰেক্টৰ আছে এখেতৰ ট্ৰেক্টৰ ইয়াত হাল বোৱাইছিলেহি আৰু ঠাইডোখৰ সঁচাকৈয়ে ভাল সেইকাৰণে মোকো ক'লে যে মানে ভাল ঠাইলৈ আনিম আৰু মই সঁচাকৈয়ে আজি ধন্য এনেকুৱা এডোখৰ ঠাইৰ মাজলৈ আহিবলৈ পাইছোঁ খুব ভাল লাগিছে ভাই ধন্যবাদ মই চাৰিআলিত লগ পাইছিলোঁ আপোনালোকে গম পাইছে প্ৰথমতে ভিডিঅ'টো চাওঁতে কৈছে মোক ছাৰপ্ৰাইজ দিছে মানে কি এডোখৰ ঠাইলৈ লৈ যাম ব'ল তোক সঁচাকৈ ধন্যবাদ মানে আপোনালোকক মই দেখাইছোঁ চাওক কেনেকুৱা পাইছে কমেণ্টত জনাব আপোনালোকে ঠাইডোখৰ কেনেকুৱা যদি আপুনি টাউনৰ হয় তেতিয়াহ'লেতো মানে সাংঘাতিকেই আপুনি মিছ কৰিছে এডোখৰ ঠাই যদি গাঁৱৰ হয় তেতিয়াতো আপুনি গম পাইছে লোকেল ঠাইত এইখিনি প্ৰায় পোৱা যায় য'ত ত'ত কিন্তু ইমান ডাঙৰকৈ পোৱা নাযায় য'লৈকে আপুনি চকুৰে মনিব পাৰিছে যিমান দূৰলৈ চকুৰে দেখে সিমান দূৰলৈকে আছে আপুনি কি ক'ব ইয়াত ভাষা নাই ইমানেই সুন্দৰ লাগিছে কৈছোঁ নহয় ভাষা নাইকিয়া হৈ গৈছে মোৰ ইমান ভাল লাগিছে যেন ইয়াতে বাগৰি দিম মই ইমান সুন্দৰ লাগিছে ইমান দূৰলৈকে দেখিছে কেৱল হালধীয়া যিমান দূৰলৈকে দেখিছে গাঁৱৰ পৰিৱেশৰ পৰা ওলাই আমি এতিয়া আকৌ ঢকুৱাখানালৈ আহি আছোঁ আপোনালোকক ভিডিঅ'টো যিমানখিনি পাৰোঁ সিমান গাঁৱৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ গতিকেলৈ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব যদি মোৰ চেনেলত আপোনালোক নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমি এতিয়া আহি সেই বিখ্যাত বাঁহৰ দলংখন পাইছোঁ আপোনালোকক এয়া দেখাই আছোঁ বাঁহৰ দলঙত পাই গ'লোহি কেনেকুৱা লাগিছে ঠেলি কেনেকুৱা লাগিছে এইবিলাক পৰিৱৰ্তন হৈছে চৰকাৰ পৰিৱৰ্তন হৈছে ন এইটো এটা ডাঙৰ নমুনা বুলি ক'ব লাগিব ন বাৰিষা হ'লে এখন নাৱেৰে আহিব লাগে ন এয়া দেখিছে আপোনালোকে চাৰিকৰীয়া নৈ এইখন দলং এতিয়া আমি যিখন দলঙত আহি আছোঁ আপোনালোকক দেখাই আছোঁ এইখন দলং এতিয়া আমি খৰালি হৈছে পানী কমিছে কাৰণে দলংখনত আহিব পাৰিছোঁ যেতিয়া ইয়াত বাৰিষা হ'ব এইখন দলং তেতিয়া নাথাকে পানীয়ে উটুৱাই লৈ যাব মেটেকা আহিব কিবা আহিব ঠেলি লৈ গুচি যাব তেতিয়া ইয়াত নাৱেৰে চলাচল কৰিবলগীয়া হয় গধূলি 6 বজাৰ পৰা বোলে নাও বন্ধ হৈ থাকে এইটো এমেজিং বহুতে লৰিছে বহুত বেছি লৰিছে আৰু 6 বজাৰ পৰা গধূলি বোলে আগতে যেতিয়া বাৰিষা হওঁতে নাও চলে সেই নাও বন্ধ হৈ যায় 6 বজাৰ পৰা ৰাতি নাও চলাই অকল দিনতে চলাব ৰাতিপুৱাৰ পৰা গধূলিলৈকে পোহৰ থাকে মানে নাও থাকিব আহি আছে চাইকেল ঠেলি কেনেকুৱা পাইছে সুধিম আকৌ এবাৰ
এবাৰ সোধোতে ক'লে বোলে নমুনা, পৰিৱৰ্তনৰ নমুনা বুলি কৈছে। এয়া পাই গ'লহি আহি। আকৌ আমি দেখিলোঁ সেইখন চলাই নাযাবলৈ কৈছে, বাইক মটৰচাইকেল নচলাব কৈছে, বেলেগটো চলাবই নালাগে আৰু বাইচাইকেলে চলাব নোৱাৰে। আকৌ আমি উঠিব লৈছোঁ নাও। ঢকুৱাখানা খুব সুন্দৰ এটা পৰিৱেশৰ পৰা ওলাই আহিছোঁ। হালধীয়া হালধীয়া, কেৱল হালধীয়া। এতিয়া আমি ওলাই আহি আছোঁ, ঢকুৱাখানা যাম আকৌ।